আৰু বাৰ্থডে বজাৰ কৰিয়ে আছোঁ বাৰ্থডে বজাৰ। নমস্কাৰ, প্ৰিন্সেছ ৰাজনন্দিনী ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অন্য এটি ভিডিঅ' হৈছে প্ৰিন্সেছ ৰাজনন্দিনীৰ বাৰ্থডে, সেইবাবে আমি শ্বপিং কৰিব গৈছোঁ। তাতে ভাবিলোঁ ফাৰ্ষ্ট আমি কেকটো দি লওঁ, তাকে আমি কেজিহাটত কেকটো দিছোঁ। এয়া চাওকচোন, কেকৰ ডিজাইন এলবামটো চাই লওঁ অকণমান। কেকৰ অৰ্ডাৰ দি হৈ গ'ল। এতিয়া আমি কাপোৰ বজাৰ পালোহি। এই চাওকচোন, আমি চৰ্দাৰতে সোমাইছোঁ আৰু তাতে মন পচন্দৰ কাপোৰবোৰ পাওঁ আৰু কোৱালিটি অলপ ভাল পাওঁ, সেইবাবে এয়া চৰ্দাৰ। চাওকচোন কেনেকুৱানো ডিজাইন মই লগাওঁ বাৰ্থডেৰ বাবে তাই। মই কাপোৰ বজাৰ কৰাই হৈ গ'ল। তাইৰ ভাগৰ ধুনীয়া ড্ৰেছ এটা মই ল'লোঁ বাৰ্থডেৰ বাবে। এয়া আমাৰ বজাৰ হৈ গ'ল। চাব দেই, এতিয়া আমাৰ হেলমেটটো উল্টা কৰি দিব, চাব দেই। তুমি উল্টাকে আমাৰ আজি শ্বপিং কৰি হৈ গৈছে, বাৰ্থডে শ্বপিং। আৰু এতিয়া আমি যাবই ওলাইছোঁ। আজি আমি বাইক লৈ আহিলোঁ, বাইকতে আহিছোঁ। বাইকত আহিলে বজাৰ কৰিবলৈ বৰ ভাল। গাড়ীত আহিলে অলপ অসুবিধা হয়, য'তে ত'তে গাড়ীখন ৰখাই আকৌ বহুত দূৰ খোজকাঢ়ি যাব লগা হয়। আমি সেইবাবে বাইকতে আজি আমাৰ ৰাতিৰ যোৰহাট। এয়া দাস এণ্ড কো। আমি বাইকতে আজি আৰামছে গধূলি বজাৰ কৰি আহি আছোঁ আৰু। টাউনৰ পৰা আমাৰ ঘৰ বেছি দূৰ নহয়, কেইমিনিটমান লাগে বাৰু ঘৰৰ পৰা এই টাউনলৈ? 7 মিনিট। এই অভাৰব্ৰিজখন এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে। বৰ বেয়া ৰাস্তা, একদম পূৰা ধূলি আৰু এনিটাইম ধূলি হৈ থাকে আৰু সেইকাৰণে এডোখৰত বৰ বেয়া হয়, শিলগুটি ৰাস্তা। সেয়া ষ্টাৰ্ট হৈ গ'ল আমাৰ অভাৰব্ৰিজ এডোখৰৰ পৰা। কামটোনো কেতিয়া শেষ হ'বগৈ আৰু বহুত দিন লাগিব চাগে। ৰাতি যোৰহাট এডোখৰ দেখাই আছোঁ অলপ চলপকৈ। এয়া অভাৰব্ৰিজ ষ্টাৰ্ট হৈ গ'ল। এয়া এতিয়া ধূলি। ব্ৰেকফাষ্টতে ল'ম ন?
হা মাজুলী আৰু আমাৰ অলপ বজাৰ আছে বাৰ্থডে বুলি ইটো সিটো বজাৰ কৰিয়ে আছোঁ শেষেই হোৱা নাই এইয়া চাওক অভাৰব্ৰিজ বনাই আছে কিমান ধূলি 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 অকল ধূলি আকৌ এয়া ৰেলগেট তিতাবৰ যোৰহাট নহ'লে ৰেলগেট লাষ্টত আমি চিপছ কেইটামান লৈ যাওঁ চিপছ চকলেট কেইটামান ঘৰলৈ এইখিনিতে ওচৰৰ দোকান এখনত নামিছোঁ চিপছ চকলেট কেইটামান লাষ্টত আমি লৈ যাওঁ বুলি ভাবিলোঁ বেলেগতো আমাৰ লগত ভিতৰলৈ আমাৰ এই হাজবেণ্ডে চিপছ বিচাৰি ফুৰিছে চিপছ খালা নাই হয়তো আমেৰিকান লেজটো হয়তো মই ভাল পোৱা এনাৰ্জি ড্ৰিংকটো এইটো পাই গ'লোঁ মনষ্টাৰ মই এইটো খাই বহুত বেছি ভাল পাওঁ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ বাই বাই